Welcome to my YouTube channel. আজি আমি আর একটা নতুন ভিডিওত আহিলো। প্রথম ভিডিওত আমি বা ইয়ার আগলৈকে আমি কি কৰিছো এইবিলাক আলোচনা কৰি R1 খিনি আমি আলোচনা কৰিছো। R1 আছে এই গটেইখিনি আমি ইয়াৰ আগৰ ভিডিওত গটেইখিনি এনসার দিয়া আছে আৰু ভালকে বুজাই দিয়া আছে। এই গটেইখিনি দিয়া আছে। এতিয়া আমি নতুন দ্বিতীয় খণ্ডত আহিছো। দ্বিতীয় খণ্ড ইয়াতে আমি এইটো আগতে আজি বুজিম। এটি বুজাৰ পিছত আজিৰ ভিডিওত আমি জাস্ট এইখিনি আলোচনা কৰিম। এইখিনি আলোচনা কৰি আৰু তো আমি আকৌ নেক্সট ভিডিওত এইখিনি আমি আলোচনা কৰিম। ইয়াতে এটা ভিডিও বা দুটা ভিডিওত ক্লিয়াৰ হৈ যাব। আৰু তোখিনি 25 কোৱেশ্চনছ আছে। সো এইটো ভিডিওত আমি এইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিছো। কি কৈছে পরিমিতি মেনসুরেশন আলোচনাৰ ধাৰাবাহিকতাৰ বাবে আগৰ শ্ৰেণীত পাই অহা পরিমিতি বিষয়ক প্ৰয়োজনীয় ধাৰণাবোৰৰ পুনৰুল্লেখ কৰা হল। সো পৰিসীমা আৰু কালি পেৰিমিটাৰ এণ্ড এৰিয়া মনত পেলোৱা যে সমতলিক সৰল বন্ধ বক্ৰ এটাই সমতল এখনত তিনি ভাগত ভাগ কৰে। বক্ৰটোৰ অন্তৰ্ভাগ বক্ৰটো আৰু বক্ৰটোৰ বহিৰ্ভাগ। কি কৈছে সমতলিক সৰল বন্ধ বক্ৰ এটাই সমতল এখনত তিনি ভাগত ভাগ কৰে। এটা আছে বক্ৰটোৰ অন্তৰ্ভাগ ভিতৰখিনি বক্ৰটো আৰু বক্ৰটোৰ বহিৰ্ভাগ এটা বাহিৰৰখিনি। বক্ৰৰ বহিৰ্ভাগ বাহিৰৰখিনি সৰল বন্ধ বক্ৰ আৰু হল অন্তৰ ভিতৰৰখিনি। ইয়াৰ পিছত চিত্ৰৰ পৰাই বুজা যায় যে সৰল বন্ধ বক্ৰটোৱে কাগজৰ পৃষ্ঠখনৰ কিছু অংশ বা ঠাই আগুৰি আছে। এই ঠাইখিনিক বন্ধটোৰ অন্তৰ্ভাগ। যিমানখিনি ঠাই ই আগুৰি আছে এইখিনি ঠাইক বন্ধটোৰ কি ক'ব অন্তৰ্ভাগ বুলি ক'ব। বক্ৰটোৱে আগুৰা ক্ষেত্ৰ ৰিজন বুলি কোৱা হয়। আৰু হল আনহাতে বন্ধ বক্ৰটোক আবদ্ধ ক্ষেত্ৰটোৰ চাৰিসীমা বাউণ্ডাৰী বোলা হয়। আৰু যদি বন্ধ বক্ৰ আছে এইখিনি কি বুলি ক'ব বাউণ্ডাৰী বুলি ক'ব। বাউণ্ডাৰী চাৰিসীমা দৈৰ্ঘ্যৰ কোনো একক ব্যৱহাৰ কৰি বন্ধ বক্ৰটো যদি জুখি উলিয়াব পৰা যায় তেন্তে সেই জোখটোকে আবদ্ধ ক্ষেত্ৰটোৰ পৰিসীমা পেৰিমিটাৰ বুলি কোৱা হয়। যদি কিবা এটা একক লৈছা সেন্টিমিটাৰ বা মিটাৰ বা কিবা কিবি মিলিমিটাৰ সো এইবিলাক একক লৈ যোনটো ভিতৰৰখিনি বা কি কৈছে চাৰিসীমা এইবিলাকৰ যদি জোখ উলিওৱা যায় তেনহলে সেইটো কি হ'ব পেৰিমিটাৰ বা পৰিসীমা বুলি কোৱা হ'ব। আকৌ ক্ষেত্ৰৰ কোনো এককৰ সহায়ত আবদ্ধ ক্ষেত্ৰটোৱে কিমান ঠাই আগুৰি আছে সেইটো জুখিব পাৰিলে সেই জোখকে আবদ্ধ ক্ষেত্ৰটোৰ ক্ষেত্ৰফল বা কালি বোলা হয়। এতিয়া কিবা এটা একক লৈছা লৈ কেনে এই ভিতৰৰ যদি ঠাইখিনি তুমি জুখি উলিওৱা যায় কিমানখিনি ঠাই ইয়াতে আগুৰি আছে সেইখিনি কি বুলি কোৱা হ'ব ক্ষেত্ৰফল বা কালি বুলি কোৱা হ'ব। পৰিসীমা আৰু কালিৰ এই ধাৰণাৰ ইতিমধ্যে কিছুমান জ্যামিতিক ক্ষেত্ৰত পৰিসীমা আৰু কালি তোমালোকে উলিয়াবলৈ শিকিছা। সো আমি অলৰেডি কি কৰিছো ক্লাছ 8ত আমি অলৰেডি শিকিছো। সাধাৰণভাৱে এই সুষম বহুভুজৰ পৰিসীমা বাহুৰ দিক পূৰণ বহুভুজটোৰ বাহুৰ সংখ্যা। এতিয়া যদি এই সুষম বহুভুজৰ পৰিসীমা যদি আমাক উলিয়াব লগা হয় তেনেহলে কি কৰিব লাগিব বাহুৰ দিক লব লাগিব মানে সমান যোনবিলাক সুষম সুষম বহুভুজ মানে প্ৰত্যেকটা বাহু সমান লৈ সো বাহুৰ এটা দিক লব লাগিব আৰু কেইটা বাহু আছে সেইটো সংখ্যাটো পূৰণ কৰিলে আমি কি পাম সেইটো আমি পৰিসীমা পাম। এতিয়া সুষম বহুভুজৰ বাহুৰ সংখ্যা সাপোজ 4টা আছে আৰু অন্তঃকোণ
বুৰ কি আছে 90 ডিগ্ৰী হলে বহু বস্তু এটা কি ক্ষেত্ৰফল হয় বৰ্গক্ষেত্ৰ হয় সো গতিকে বৰ্গক্ষেত্ৰৰ পৰিসীমা কি হ'ব 4 * l মানে 4 * l যদি আমি পূৰণ কৰো যত কি হল l বৰ্গটো এটা দিগ হয় এটো পালো আমি এটো হল তোমাৰ পৰিসীমাৰ কাৰণে আৰু আনহাতে যদি আমি কালিৰ কথা চিন্তা কৰো বৰ্গক্ষেত্ৰৰ কালি যদি বাইৰ কৰো তেনেহলে এটো l² হ'ব সো এটা বহুভুজৰ বাহুৰ সংখ্যা হল বাহুৰ সংখ্যা 4 হলে আমি এটা চতুৰ্ভুজ পাও যদি আমি এটা বৰ্গ যদি বহুভুজৰ যদি বাহুৰ সংখ্যা আমি 4টা পাও তেনেহলে হেতু কি বুলি কব চতুৰ্ভুজ বুলি কব 4টা বাহু চতুৰ্ভুজ চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু প্ৰতিটো অন্তকোণ সমকোণ হলে ইয়াক আয়ত বোলা হয় আৰু সেই চতুৰ্ভুজটো যদি কি হয় বিপৰীত বাহুবিলাক যদি সমান হয় বিপৰীত বাহুবিলাক এটো সমান এটো সমান যদি সমান হয় তেনেহলে হেতু আৰু কি বুলি কব আৰু অন্তকোণ এটো 4টা কোণ যদি কি হয় সমান হয় অন্তকোণবিলাক যদি কি হয় সমান হয় তেনেহলে ইয়াক আয়ত বোলা হ'ব তেতিয়া আমি আয়তৰ পৰিসীমা আমি কি বাইৰ কৰিম 2 * l + b মানে এটো আৰু এটো যোগ কৰিম মানে এটো ডাবল আছে না এটো এটা তো ডাবল আছে সেই কাৰণে এটো 2 দি পূৰণ কৰিছো 2 * l + b আৰু আয়তৰ কালি হলে এটো আৰু এটো পূৰণ কৰিলে হৈ গল l * b যত l আৰু b যথাক্ৰমে আয়তৰ দিগ আৰু প্ৰস্থ বৰ্গক্ষেত্ৰ বা আয়তৰ পৰিসীমা আৰু কালিৰ মাজত যিকোনো ধৰণৰ নিৰ্দিষ্ট সম্পৰ্ক আছে নে তলৰ চিত্ৰটো মন কৰা এটো কি কৈছে বৰ্গক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰ বা আয়তৰ পৰিসীমা ক্ষেত্ৰৰ ভিতৰৰখিনি আৰু বাহিৰৰ এই লাইনটো আৰু কোনো কি আছে যিকোনো ধৰণৰ নিৰ্দিষ্ট সম্পৰ্ক আছে নেকি হেতু হদিছে এতিয়া সোৱা এটো সোৱা এটোৰ পৰিসীমা কিমান হ'ব পৰিসীমা 2 * l + b l আৰু b কিমান হ'ব 7 হ'ব 7 * 2 14 হল ইয়াতে কিমান হ'ব ইয়াতে তুমি বাহিৰ কৰিব নোৱাৰো না গটে এটা যোগ কৰবা লাগিব ইয়াতে হ'ব আমাৰ এটো আৰু এটো 4 10 12 13 14 15 16 ইয়াতে 16 হল সো গটে এটা যোগ কৰিব পাৰো আমি প্ৰতিটো ক্ষেত্ৰৰ পৰিসীমা আৰু কালি হিচাপ কৰি উলিওৱা দেখিবা যে একে পৰিসীমা থকা ক্ষেত্ৰৰ কালি বেলেগ বেলেগ হ'ব পাৰে পৰিসীমা 4 এই 4 নম্বৰ 1 নম্বৰ পৰিসীমা আৰু ইয়াৰ পৰিসীমা কি হ'ব আৰু 3 ৰ পৰিসীমা সমান 3 ৰ পৰিসীমা মানে এটো সমান ইসা কেনেকে 4 3 7 এবেলে 3 আছে 4 3 7 3 10 10 1 11 11 1.5 ইয়াতে 3 হ'ব 11 3 14 এটো 14 ইয়াৰে 14 হ'ব কি জানি 3 3 6 10 12 13 14 15 10 12 13 14 15 এটা 15 আছে তো এটো সমান নহয় 3 নম্বৰটো সমান নহয় এটো আৰু এটো সমান 1 আৰু 4 সমান এটো আৰু এটো সমান এটো আৰু এটো সমান হেতু হৈছে ঠিক আছে ইয়াতে কৈছে সামন্তৰিকৰ কালি সমান ভূমি পূৰণ উচ্চতা সামন্তৰিক চাইছে না সামন্তৰিক এটো এটা সামন্তৰিক হল যাৰ বিপৰীত বাহুবিলাক কি হয় সমান্তৰাল হয় সামন্তৰিকৰ এটা বাহুক ভূমি বুলি ধৰিলে ৰাও আমি ভূমি ধৰো সেই বাহু বা তাৰ বিপৰীত
সমান্তৰাল বাহুৰ লম্ব দূৰত্বক সামন্তৰিকটোৰ উচ্চতা হিচাপে লোৱা হয় কি কৈছে সামন্তৰিকৰ এটা বাহুক ভূমি বুলি ধৰিলে এটা বাহু আমি ভূমি ধৰিলো সেই বাহু আৰু তাৰ বিপৰীত সমান্তৰাল বাহু আৰু তাৰ যোনটো বিপৰীত বাহু আছে সমান্তৰাল বাহুৰ যোনটো লম্ব হয় এটোৰ লগত যেটো লম্ব হ'ব সেই লম্ব দূৰত্বক কি বুলি ক'ব সামন্তৰিকটোৰ উচ্চতা বুলি ক'ব লম্ব দূৰত্বক সামন্তৰিকৰ উচ্চতা বুলি ক'ব চিত্ৰত দিয়া সামন্তৰিকটোৰ ভূমি AB ধৰিলে উচ্চতা হ'ব DE উচ্চতা হ'ব এটো যদি ভূমি ধৰো এটো উচ্চতা হ'ব আৰু ভূমি BC আৰু ভূমি BC ধৰিলে এইটো যদি আমি ভূমি ধৰো তেনেহলে এইটো হ'ব উচ্চতা AB উচ্চতা হ'ব গতিকে ABCD সামন্তৰিকটোৰ কালি কি হ'ব AB ভূমি পূৰণ উচ্চতা বা এইটো ভূমি পূৰণ এইটো উচ্চতা ভূমি পূৰণ উচ্চতা সামন্তৰিকৰ কালি কি হয় ভূমি পূৰণ উচ্চতা এইটো হয় এতিয়া আমি চাম ত্ৰিভুজৰ তিনিটা বাহুৰ যিকোনো এটাক ভূমি ধৰিব পৰা যায় ত্ৰিভুজৰ যিকোনো এটা বাহুক আমি ভূমি ধৰিব পাৰো ত্ৰিভুজৰ যিকোনো এটা বাহুক ভূমি হিচাপে ললে সেই বাহুলৈ বিপৰীত শীৰ্ষবিন্দুৰ পৰা টনা লম্বক ত্ৰিভুজটোৰ উচ্চতা উন্নতি বোলা হয় এতিয়া এটো ত্ৰিভুজ হয় এটো ত্ৰিভুজৰ তিনিটা বাহুক আমি লম্ব বুলি ভূমি বুলি ধৰিব পাৰো এটো সপোজ ভূমি ধৰিছো আমি এটো লম্ব হ'ব বিপৰীত যেটো শীৰ্ষবিন্দু আছে সেই শীৰ্ষবিন্দুৰ পৰা যোনটো এইটো বাহুৰ ওপৰত লম্ব টানিলে হেতু কি হ'ব উচ্চতা হ'ব আকৌ এইটো ভূমি ধৰিছো বিপৰীত শীৰ্ষবিন্দু এটোৰ পৰা আমি হেতু বাহুত এটা লম্ব টানি আঁকিছো আকৌ এইটো সপোজ ভূমি ইয়াৰে বিপৰীত শীৰ্ষবিন্দু এটোৰ পৰা আমি লম্ব টানিছো ইয়াতে এইবিলাক হল আমাৰ উচ্চতা এটোত কৈছে ত্ৰিভুজৰ ভূমি BC সাপেক্ষে উচ্চতা কি হ'ব AD হ'ব AC ভূমি সাপেক্ষে BE হ'ব আৰু AB ভূমি সাপেক্ষে FC হ'ব CF হ'ব উচ্চতা একেই FC CF সো ABCD ত্ৰিভুজৰ কি হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা যদি ভূমি এইটো লও উচ্চতা এইটো হ'ব বা এইটো ভূমি ধৰিলে এইটো হ'ব আৰু এইটো ভূমি ধৰিলে এইটো হ'ব চাই যোৱা very easy if you don't understood then you can comment in the comment section I will definitely reply and if you like this video please subscribe my channel like this video and share to your friends and who is teaching in this class and who needs this type of knowledge who wants to increase the knowledge of maths ঠিক আছে ওকে নেক্সট হোৱা বৃত্তৰ পৰিসীমা আৰু কালি perimeter and area of circle মনত পেলোৱা যে বৃত্ত হল এটা সৰল সমতলিক বন্ধ বক্ৰ যাৰ প্ৰত্যেক বিন্দুৱেই সমতলখনৰ এটা নিৰ্দিষ্ট বিন্দুৰ কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট দূৰত্ব ব্যাসাৰ্ধত থাকে বৃত্তটা কি হয় সৰল সমতলিক বন্ধ বক্ৰ সৰল মানে সিধা হৈ থাকিব সিধা একা বেকা নহয় সমতলিক মানে সমতলত বক্ৰ মানে বন্ধ মানে এটা বন্ধ হয় আৰু বক্ৰ মানে বেকা ঠিক আছে যাৰ প্ৰত্যেক বিন্দুৱে কি হ'ব সমতলখনৰ এটা নিৰ্দিষ্ট বিন্দুত মানে এটা কেন্দ্ৰৰ পৰা
কি কৰিছে এটা নিৰ্দিষ্ট দূৰত্বত এনেকৈ ঘূৰি আছে ভাল লগা আছে বক্ৰটোৰ দৈৰ্ঘ্যক পৰিধি আৰু কেন্দ্ৰৰে যোৱা আৰু বৃত্তটোৰ বক্ৰৰ মাজত আবদ্ধ ৰেখাটোক বৃত্তটোৰ ব্যাস বোলা হয় কি কৈছে বক্ৰটোৰ দৈৰ্ঘ্যক এনেকৈ বক্ৰ থাকে না এই বক্ৰটোৰ যোনটো দৈৰ্ঘ্য আছে এনেকৈ সৰি লাইন গুচি গ'ল বক্ৰটোৰ যেনেকৈ দৈৰ্ঘ্য আছে এই দৈৰ্ঘ্যক পৰিধি কয় হা আৰু কেন্দ্ৰ যোনটো আছে কেন্দ্ৰৰে যোৱা বক্ৰটোৰ এইটো বক্ৰ হল বক্ৰটোৰ পৰিধি আৰু কেন্দ্ৰ মাজত যেটো কেন্দ্ৰ থাকে ডট হেইটোৰ পৰা যোৱা আৰু বৃত্তটোৰ বক্ৰৰ মাজৰ আবদ্ধ ৰেখাখণ্ডক এনেকৈ যোনটো এটা আবদ্ধ ৰেখা আঁকিলো আমি হা মাজে এনেকৈ কৰিলো আঁকিলো সেই ৰেখাখণ্ডক কি বুলি ক'ব বৃত্তটোৰ ব্যাস বুলি ক'ব ইয়াৰ পৰা এইটো লাইনৰ পৰা এইটো লাইন মাজেৰে যাব লাগিব বিন্দুৰ মাজেৰে সবচে যেটো আছে এইটো হল বৃত্তৰ বক্ৰৰ পৰিধি মাজৰ এইটো হল বিন্দু ইয়াৰ মাজত যোনটো এনেকৈ যাব যোনটো ৰেখা এই ৰেখাখণ্ডক কি বুলি ক'ব এই ৰেখাখণ্ডটো ব্যাস বুলি ক'ব ব্যাসাৰ্ধ নহয় ব্যাস যিকোনো বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো এটা স্থিৰ সংখ্যা ইয়াক পাইৰে বুজোৱা হয় যিকোনো বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত পৰিধি যোনটো পাম আমি আৰু ব্যাস যোনটো পাম এটা কি স্থিৰ সংখ্যা এই যোনটো আমি পৰিধি পাইছো আৰু যোনটো আমি ব্যাস পাইছো ইয়াৰ এটা স্থিৰ সংখ্যা কি আছে পাই ঠিক আছে ইয়াক পাইৰে বুজোৱা হয় অনুপাতটো এইটো সাপোজ এইটো আৰু ইমান ডাঙৰ হ'ব তেলে বৃত্তৰ যোনটো ব্যাস আছে এইটো তোমাৰ আৰু ইমানখিনি ডাঙৰ হ'ব বুজিছা আৰু ইয়াৰ মান কিমান 22/7 আনুমানিক এইটো লোৱা হৈছে এটা বৃত্তৰ পৰিধি c আৰু ব্যাস হল d তে বৃত্তৰ পৰিধি যদি c ধৰা আৰু ব্যাস যদি তুমি d ধৰা তাহলে কি হ'ব c c টো ৰাখা এটা হৰণ হৈছে বুলি ক'লে পূৰণ হ'ব এইটো যাই কিনে এতে পূৰণ হ'ব পাই ইনটু t এনেকৈ অৰ্থাৎ বৃত্তৰ পৰিধি সমান পৰিধি বা পৰিসীমা কি হ'ব পাই ইনটু d এতিয়া পাই এইটো সোয়া ব্যাসটো কি হৈছে ব্যাসটোক আমি দুটা ব্যাসাৰ্ধ লব পাৰো পাই ইনটু ব্যাস আছে এতিয়া আমি কি কৰিব পাৰো পাই ইনটু ব্যাসক আমি ব্যাসাৰ্ধ লিখিব পাৰো 2 ইনটু ব্যাসাৰ্ধ হা তো এইটো আমি আগতে আনিছো এইটো পাই ইয়াতে ৰল আৰু ব্যাসাৰ্ধটো আর যদি ধরো এটু হল সো 2 পাই আর টু কি হবো আমার পরিধি হবো তো ইয়ার পিছত এটু পালো আমি বৃত্তৰ পরিধি পালো আমি বা পরিধি বা পরিসীমা পালো এটু আমি যে টুৱাইস পাই আর আনহাতে বৃত্তৰ কালি কি হয় পাই আর স্কয়ার আর বৃত্তৰ কালি যদি আমি বাহিৰ কৰো এটো হল পাই আর স্কয়ার মনত ৰাখিব লাগিব এটা উদাহৰণ এইমাত্ৰ এটা দি দিছে যে 30 সেন্টিমিটার আৰু ইনটু 300 সেন্টিমিটার আৰু 30 সেন্টিমিটার জোখৰ আয়তাকাৰ তক্তা তুমি চিনি পাও যেবিলাক তক্তা আমি যে কাঠৰ পৰা পাও এনেকুৱা থাকে তক্তাটা তো এটো কি কৈছে 300 সেন্টিমিটার 30 সেন্টিমিটার এটো হল তোমাৰ 300 সেন্টিমিটার এফালে আছে আমাৰ 30 সেন্টিমিটার হ্যাঁ এটা তক্তা আছে
সো এখনৰ পৰিসীমা আৰু কালি উলিয়াব দিছে ইয়াতে কৰিল আমি সো প্ৰথমতে আমি লিখিলাম যে দিয়া আছে কি দিয়া আছে দিক দিয়া আছে প্ৰস্থ দিয়া আছে তখন পৰিসীমা কি বাই কৰিম 2 * l + b 2 * l + b ৰ ঠাইত দিক প্ৰস্থ দিক যোগ প্ৰস্থ ঠাইত 2 লিখিছো আৰু সে দিক হল ইমান প্ৰস্থ হল ইমান এই দুটা আগতে যোগ কৰিছো এটো হল আমাৰ আগতে ব্ৰেকেট আছে ব্ৰেকেটৰ কামখিনি আগতে কৰিব লাগে তো এটো যোগ কৰিছো 330 পাইছো এটা আকৌ দুইবাৰ পূৰণ কৰিছো হ্যাঁ 660 সেন্টিমিটার এটা হল আমাৰ পৰিসীমা পাইলো আৰু তখন কালি কি দিক পূৰণ প্ৰস্থ দিক আছে ইমান আৰু প্ৰস্থ আছে ইমান এটো পূৰণ কৰিলো এটা একেবাৰে সহজ পূৰণ কৰিবা এনেকে হ্যাঁ 3 * 3 9 হল ইয়াতে দুটা ইয়াতে এটা তিনটা শূন্য আৰু বর্গ সেন্টিমিটার হ'ব ইয়াতে বর্গ সেন্টিমিটার কিয় হল ইয়াতে সেন্টিমিটার কিয় হল কাৰণ তো যোগ হৈছে ডাইরেক্ট ঠিক আছে এতে পূৰণ হৈছে সেন্টিমিটার দুটা আছে ইয়াতে সেন্টিমিটার আছে ইয়াতেও সেন্টিমিটার আছে তো সেন্টিমিটার পূৰণ হলে স্কয়ার হয় মানে দুটা সেন্টিমিটার আছে হ্যাঁ আর তো সেম বস্তু সেম একক লিখিছে সহজ না একেবারে এটা 25 সেন্টিমিটার * 15 সেন্টিমিটার জোখৰ আয়তাকাৰ কাগজ এখনৰ পৰা যিকোনো দাঁতিৰ ফালে 5 সেন্টিমিটার জোখৰ বহু বিশিষ্ট সমবাহু ত্ৰিভুজ কাটি পেলোৱা হল অবশিষ্ট কাগজ খিলাৰ পৰিসীমা নিৰ্ণয় কৰা ইমান সেন্টিমিটার জোখৰ আয়তাকাৰ কাগজ এখনৰ পৰা এইটো এটা আয়তাকাৰ আয়ত আছে সাপোজ হ্যাঁ 25 আৰু 15 এইটো সাপোজ এইটো এটা আয়ত আছে এটা আছে আমাৰ 25 সেন্টিমিটার এটা আছে আমাৰ 15 সেন্টিমিটার এইটো সেন্টিমিটার ইমান কাগজৰ পৰা কি কৰিছে যিকোনো দাঁতিৰ পৰা মানে যিকোনো সাইডৰ পৰা কি কৰিছে 5 সেন্টিমিটার জোখৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ কাটি পেলোৱা হল সমবাহু ত্ৰিভুজ 5 সেন্টিমিটার বাহুৰ সমবাহু ত্ৰিভুজ বুজি পোৱা হ্যাঁ সমবাহু মানে বাহুবিলাক সমান সো ইয়াতে 5 সেন্টিমিটার ইয়াতে 5 সেন্টিমিটার ইয়াতে 5 সেন্টিমিটার ঠিক আছে এইটো ত্রিভুজ কি কৰিছে যিকোনো এটা দাঁতিৰ পৰা কাটি পেলোৱা হৈছে ঠিক আছে যিয়ে কৰা তুমি এনেকৈ দিব পাৰা এনেকৈ দিব পাৰা যিকোনো দাঁতিৰ পৰা কি কৰিছে কাটি পেলাইছে কাটি পেলোৱা হল অবশিষ্ট কাগজখিনিৰ পৰিসীমা নিৰ্ণয় কৰা যিমানখিনি থাকি যাব সিমানখিনিৰ পৰিসীমাখিনি বাহিৰ কৰা প্ৰথম দিনটো 25 * 15 আছে এইটো আমি আগতে পূৰণ কৰি যোনটো আমি এৰিয়া পাম এৰিয়াৰ পৰা আকৌ 5 সেন্টিমিটার যোনটো কালি পাম আমি ত্ৰিভুজৰ কালি আমি জানো না এই যেটো পাই r স্কয়ার এই যেটো সরি হাফ ইনটু ভূমিপূরণ উন্নতি কালি ত্রিভুজৰ কালি হাফ ইনটু ভূমিপূরণ উন্নতি ঠিক আছে ভূমিপূরণ উন্নতি ৰব সমবাহু ত্রিভুজৰ কালিটো তোমাৰ এইটো হ'ব সো অবশিষ্ট কাগজ খিলাৰ পৰিসীমা বাহিৰ কৰিব আছে না পৰিসীমা বাহিৰ কৰিব দিছে হ্যাঁ পৰিসীমাটো আৰু সহজ হ'ব সো এটা আমাৰ আয়ত হয় সো ইয়াৰ পৰা গটেখিনি পৰিসীমা কিমান হ'ব এইটো যোগ কৰিম মানে 25 15 যোগ কৰিলে কিমান হ'ব 30 40 হ'ব 40 + 2 80 হ'ব হ্যাঁ এটা আমি ডাইরেক্টলি কৰিব নোৱাৰো এতিয়া আমি ডাইরেক্টলি বাই কৰিম হ্যাঁ এটা 25 আছে না এটা 25 আছে 25 পৰা লৈছে মাত্ৰ 5 এতে 5 এফালে 5 এফালে 5 ঠিক আছে গটেখিনি যোগ তো ইয়াতে হল আমাৰ 25 এতে 15 30 হল এতে 25 এটো আমি বাইৰ কৰো হ্যাঁ এটো কিমান হ'ব তেন টোটাল আছে 25 ৰ পৰা এই 5 মাজৰ 5 খিনি বাদ দিছে ঠিক আছে এই 25 ৰ পৰা টোটাল এই 5 খিনি বাদ দিছে ইয়াৰ পৰা 25 হয় তাৰ পৰা যদি 5 সেন্টিমিটার যদি বাদ যায় তাহলে 20 থাকিব তাহলে দুই ফালে মিলি 20 হল এতে 5 বাদ দিল বাদ যোৱাৰ পিছত এই 5 যোগ হ'ব এই 5 যোগ হ'ব হল তেনে আমাৰ 5 বাদ গল কিন্তু 5 আৰু 10 যোগ হল
টোটাল আমি যোগ কৰিছিলোঁ কি 80 আৰু তাৰ লগত 5 যোগ হৈছে 85 ঠিক আছে আৰু যদি বুজি নোপোৱা এটা 15 20 25 15 এফালে তোমাৰ 10 এফালে 10 এতে 5 এতে 5 যোগ কৰা চাবা 85 হ'ব ঠিক আছে এটা যা কি কৰিছে AB plus BC plus CF plus FG plus GF GE plus ED plus DA এনেকৈ যোগ কৰি তাৰ পিছবিলাক পাই গৈছে এতে AB plus BC plus CF plus PG হৈছে GE মিলছে তো ED আকৌ DA হল এতিয়া এইটো আগত আছে DA AB এটো এতে আছে আছে BC আছে CF plus ED CF plus ED এই দুটা যোগ কৰি কিমান পাইছে আৰু FG plus GE এই দুটা ব্লেক ৰাখিছে এতি এই দুটা কেনেকৈ বাইৰ কৰিব DE plus CF এইটো বাইৰ কৰিব তোমাৰ DC minus EF এই যে DC minus EF কৰিছে এতে 5 না তো 25 এর পৰা 5 বাদ দিছে এতে 20 থাকিব আর বাকিনি যোগ কৰিছে আছে আর এটা যোগ কৰিছে এটো 5 হৈ গল এতিয়া 30 cm into 30 cm জোখৰ বক্ৰাকাৰ আকৃতিত থকা তার এডালৰ পৰা আয়ত আকৃতি এটা তৈয়াৰ কৰা হল যাৰ দিক 40 cm আয়তৰ প্ৰস্থ কিমান ইমান সেন্টিমিটাৰ জোখৰ বৰ্গাকাৰ আকৃতিত থকা তার এডালৰ পৰা বৰ্গাকাৰ আকৃতিটো বৰ্গ হয় হা সমান আছে তার থকা তার এডালৰ পৰা আয়ত আকৃতিৰ তৈরি করা হল যার দিক 40 cm এতিয়া সোয়া 3 into 3 এইটো দুটো পূরণ কৰিলে কি হ'ব কালিটো বাইর হ'ব হ্যাঁ আমি যদি পরিসীমা কৰো পরিসীমা দি কৰিব পাৰো এটো পরিসীমা কিমান হ'ব 4L হৈ যাব এটো 4L বর্গৰ পরিসীমা 4L পরিসীমা বাইর কৰিলে আমাৰ কিমান হ'ব 120 হল এটা 120 ক আমি 4 দি হৰণ কৰি দিম 4 দি হৰণ কৰিলে 30 হ'ব 40 দি হৰণ কৰিব লাগিব 40 দি হৰণ কৰিলে আমাৰ আহি যাব আয়তৰ পরিসীমা কি কৰিছে 2 into L plus B 2 into L মানে কি 40 প্রস্থ বাই কৰিব আছে 40 plus B বর্গ আৰু আয়তৰ পরিসীমা সমান যেহেতু বর্গৰ পৰা আয়তৰ পরিসীমা সমান তো ইয়াৰ পৰা b মান বাইৰ কৰি দিছে 2b plus 80 is equal to 120 কিন্তু আমাক 80 ৰাখিব লাগিব দিকটো আৰু প্ৰস্থ আমাৰ twice b হ'ব এতে b এনেকে পূৰণ হৰণ কৰি এটো এফালে গল এটো প্লাস আছে মাইনাস হ'ব কিমান থাকিব এতে 40 থাকিব আকৌ এতে 2 আছে 2 টো এফালে গুছি যাব এটো হৰণ হ'ব 20 b মান 20 হল এতে কি আয়তৰ বৰ্গ আয়তৰ প্ৰস্থ কিমান হ'ব L মানে B মানে কি 20 cm এটো যদি আমি এনেকৈ কৰো তথাপি আহি যাব
কিমান ওলাইছে আমাৰ এইটো প্ৰথমতে কি কৰিছে ইহঁতে এটা সমীকৰণ বনাইছে লক্ষ্য কৰা নাই কেমেৰাত উঠি আছে না নাই এইটো কৰি আয়তটো পৰিসীমা কৰি এইটো পূৰণ হৰণ কৰি বহাই দিকটো লাগে আমাৰ 40 বহাই তাৰ পিছত এটা সমীকৰণ বনাইছে এইটো 2 * 40 80 হল 2 * LB 2b হল আৰু এতে বৰ্গৰ পৰিসীমাটো তোমাৰ 120 আহিলে 4l যেটো বৰ্গ হয় এতিয়া এইটো আৰু এইটো সমান কৰি b ৰ মানটো বাহিৰ কৰি দিছে ঠিক আছে যেটো বৰ্গৰ আয়ত পৰিসীমা সমান এতিয়া কথা হল যদি আমি এইটো বাহিৰ কৰি এই একেইটো হৈছে 40 টো হৰণ কৰি দিও এটা কালিৰ ক্ষেত্ৰত হ'ব পৰিসীমাৰ ক্ষেত্ৰত নহয় সো পৰিসীমাৰ ক্ষেত্ৰত হলে আমি এনেকৈ কৰো হা নেক্সট টাইম যদি আমি কৰিম তেনেকৈ কৰিম আয়টো পৰিসীমা কিমান হ'ব পৰিসীমা বাই কৰিছো আমি 2 * l + b আমি জানো এটা আমি সেই দিকটো আমি 40 ৰাখি তাৰ পিছত আমি সমীকৰণটা বনালো তাৰ পিছত বৰ্গৰ পৰিসীমাটো বাহিৰ কৰি এইটো আৰু সমান কম্পেয়াৰ কৰি তাৰ b ৰ মানটো বাহিৰ কৰি দিম হৈ যাব ঠিক আছে এতিয়া হল আমাৰ যে উদাহৰণ 4 নম্বৰটো কেইটা উদাহৰণ আছে অলপ কেইটা আছে এটা সামন্তৰিকৰ ভূমি 5 সেন্টিমিটাৰ আৰু উচ্চতা কি 3 সেন্টিমিটাৰ হলে কালি নিৰ্ণয় কৰা এটা সামন্তৰিকৰ ভূমি আছে 5 সেন্টিমিটাৰ উচ্চতা আছে 3 সেন্টিমিটাৰ ভূমি পূৰণ উন্নতিটো কৰি দিয়ে না পালো না সামন্তৰিকৰ হাবিটো ভূমি পূৰণ উন্নতি হাব আছে এটা সামন্তৰিকৰ কালি আমি জানো যে সামন্তৰিকৰ কালি দিয়া আছে একে লিখিলা দিয়া আছে ভূমি ইমান উচ্চতা ইমান হা তাৰপিছত লিখিম আমি জানো যে সামন্তৰিকৰ কালি ভূমি হাবিটো ভূমি পূৰণ উন্নতি উচ্চতা ত্ৰিভুজৰ কালি সামন্তৰিকৰ কালি হল ত্ৰিভুজৰ কালি হাব ইনটু ভূমি পূৰণ উন্নতি সরি সামন্তৰিকৰ কালি ভূমি পূৰণ উন্নতি 5 * 3 15 বর্গ সেন্টিমিটার সামন্তৰিকৰ কালিটো উলিয়া আৰু সহজ সামন্তৰিকৰ আকৃতিত থকা তক্তা এখনৰ এটা দাঁতিৰ দিক ইমান সেন্টিমিটাৰ সামন্তৰিকৰ আকৃতিত থকা সামন্তৰিক মানে এনেকুৱা আকৃতিত তক্তাটো আছে এটা দাঁতিৰ দিক কিমান হয় মানে এক সাইডৰ দিকটো কিমান 180 আৰু এক সাইডৰ আৰু কি আৰু অনুৰূপ উচ্চতা কি হয় 25 সেন্টিমিটাৰ তক্তাখনৰ আন এটা উচ্চতা 90 সেন্টিমিটাৰ হলে অনুৰূপ দাঁতিৰ দিক উলিওৱা সামন্তৰিকৰ আকৃতিত থকা তক্তা এখনৰ এটা দাঁতিৰ দিক 180 সেন্টিমিটাৰ আছে আৰু অনুৰূপ উচ্চতা ইমান সেন্টিমিটাৰ তক্তাখনৰ আন এটা উচ্চতা ইমান সেন্টিমিটাৰ অনুৰূপ দাঁতিৰ দিক উলিওৱা ও বুজি পালো মই এটো তোমাৰ এনেকে তক্তা হয় এটো এটা সামন্তৰিক আকৃতিৰ তক্তা কি কৈছে দাঁতিৰ দিক হয় 180 এটো সাপোজ 180 সেন্টিমিটাৰ তো ইয়াৰে উচ্চতা তোমাৰ এটো হ'ব এই উচ্চতাটো কি দিছে তাৰ লগত 25 সেন্টিমিটাৰ আকৌ তক্তাখনৰ আন এটা উচ্চতা কি 90 সেন্টিমিটাৰ হলে ইয়াৰ দাঁতি কিমান হ'ব এতিয়া এইটো ধৰি লৈছে এইটো ধৰি লৈছে এইটো ভূমি ধৰি লৈছে এইটো উচ্চতা হল এতিয়া এইটো যদি ভূমি ধৰো উচ্চতাটো এই যে দুটা উচ্চতা হৈছে এইটো তো উচ্চতা যদি 90 সেন্টিমিটার হলে অনুরূপ দাঁতির দিক উলিওয়া তক্তাখনৰ আন এটা উচ্চতা 2 সেন্টিমিটার
চাও এইটো কুৱেশ্যনত কি কৈছে সামন্তৰিকৰ কালি বাইৰ কৰিলো আমি ভূমিপুৰৰ উন্নতি লিখিলো তেতিৰ পৰণ কৰিলে ইমান আহি গল এই তক্তাখনৰ আনটো উচ্চতাৰ অনুৰূপ দাঁতিৰ দিক L হলে ইয়াৰ কালি L * 90 হ'ব গতিকে L * 90 ইমান হয় বা L হলে এইটো ইফালে হৰণ হ'ব ইমান সো আনটো দাঁতিৰ দিক ইমান সেন্টিমিটাৰ সো এইখিনি তো ঠিকই আছে কিন্তু বেলেগ উচ্চতা কোনটো হ'ব নিশ্চয় এটো কি বেলেগ এটা I think এটো তোমার বেলেগ এটা সামন্তরিক এইটো হ'ব তোমাৰ 90 সেন্টিমিটার আর এইটো তোমাৰ ভূমি কিমান আছে কিমান হ'ব হেতু বাইৰ কৰিব দিছে সো এইটোৱে হ'ব সৰি মই আকত অলপ হৈছে হা এইটো হেনে কৰি বনাইছে কি জানি তো এইটো তোমাৰ সাপোজ 180 সেন্টিমিটার আছে এইটো তোমাৰ বনাইছে 25 সেন্টিমিটার এটা এইটো যদি লও আমি ইয়াৰে যদি উচ্চতা লয় এনেকে যায় তো এইটো লৈছে 90 সেন্টিমিটার আর এইটো আমাক এই ইয়াৰ লেন্থ মই বাই কৰিব দিছে সো এইটো আৰু এইটো ব্যৱহাৰ কৰি সামন্তৰিকৰ এইটো আৰু এইটো ব্যৱহাৰ কৰি হ্যাঁ ভূমিপুৰৰ উন্নতি ব্যৱহাৰ কৰি আমি কিবা এটা পালো ঠিক আছে আকৌ এইটো আৰু এইটোৰ কালি হ'ব এনেকে যদি আমি এইটো সামন্তৰিকৰ কালি বাহিৰ কৰো তেনে এইটো ভূমিপুৰৰ উন্নতি হ'ব এটো আমি L ধৰি লৈছো L * এইটো হ'ব তো L * 90 কিমান হ'ব এনেকে যেটো বাহিৰ কৰিছে হেতুৰ সমান হ'ব তাৰ পিছত তাৰ পৰা আমি L ৰ মান বাহিৰ কৰিছো তেনেকে সো প্ৰথমতে আমি কালি বাহিৰ কৰিলো সিধা হিচাপে এইটো হিচাপে আমি কালি বাহিৰ কৰিলো ভূমিপুৰণ উন্নতি তাৰ পিছত গিলো তক্তাখনৰ আনটো উচ্চতাৰ অনুৰূপ দাঁতিৰ দিক কিবা হ'ব L ধৰিছো আমি এইটো আমি L ধৰিছো আৰু ইয়াৰ দিকটো ধৰিছো আৰু ইয়াৰ কালিটো কিমান হ'ব তেনে হলে এটো ভূমি এটো উন্নতি ভূমিপুৰণ উন্নতি হলে তো এইটো ইয়াতে যেটো বাই কৰিছিল এইটোৰ সমান হ'ব তাৰ পিছত L ৰ মান আমি বাই কৰি দিছো এইটো হৈছে ঠিক আছে এতিয়া 6 নম্বৰটা চাও এটা ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি উলিওৱা মই কৈছো যদি কোনো এটা উদাহৰণ বুজি নোপোৱা হা জাস্ট কমেন্ট সেকশনত লিখি দিবা যে এইটো নম্বৰৰ পেজ নম্বৰ আছে উদাহৰণ নম্বৰ আছে জাস্ট তুমি লিখি দিবা যে এইটো উদাহৰণ কি মই বুজা নাই কমেন্ট সেকশনত কমেন্ট কৰি দিবা মই এটা শৰ্ট ভিডিও মই আপলোড কৰি দিম হে এটা কোৱেশ্চনৰ ওপৰতে বঢ়িয়াকে বুজাই আৰু হা ডিটেইল আৰু বুজাই কোড বুজা নাই হেখিনি মোক কৈ দিবা কয় নম্বৰ লাইনত কোনখিনি বুজা নাই কমেন্ট সেকশনত উল্লেখ কৰি দিবা মই হেইটো টপিকছৰ ওপৰতে মই এটা শৰ্ট ভিডিও আপলোড কৰি দিম চাবা ভালকে বুজি পাবা মোৰ চেনেলৰ ভিডিও বিলাক চালে তোমাৰ ম্যাথছৰ আৰু টিউচন লব না লাগে সো এটা ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি উলিওৱা এটা ত্ৰিভুজৰ ভূমি ইমান আছে আৰু অনুৰূপ উচ্চতা কিমান আছে মানে অনুৰূপ মানে কি তাৰ লগতে উচ্চতা যোগ কিমান আছে 4 সেন্টিমিটাৰ আছে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি উলিওৱা এটা ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উচ্চতা যোগ ক্ৰমে ভূমিটো কিমান 4 সেন্টিমিটাৰ আৰু উচ্চতা কিমান 3 সেন্টিমিটাৰ ধৰি পাৰিছা ত্ৰিভুজৰ কালি ভূমিপুৰ হাফ ইনটু ভূমিপুৰ উন্নতি ঠিক আছে বা উচ্চতা হাফ ইনটু ভূমি হল 4 আৰু উচ্চতা হল 3 বর্গ সেন্টিমিটার কি হল ইয়াতে সেন্টিমিটার আছে ইয়াতে সেন্টিমিটার আছে সেন্টিমিটার পূরণ হলে বর্গ সেন্টিমিটার সেন্টিমিটার স্কয়ার লিখিব পাৰা মানে 2 সেন্টিমিটার
সো এইটো ইয়াতে কাটিলো 2 থাকিল 2 3 গুণ 6 বর্গ সেন্টিমিটার হ্যাঁ ABC ত্রিভুজ ABC এর AB আৰু BC যোগক্রমে ইমান আৰু ইমান সেন্টিমিটার সো AB এর অনুরূপ উচ্চতা 6 সেন্টিমিটার হলে BC এর অনুরূপ উচ্চতা কিমান হবে ধরিব পাৰিছা কি কইছে ABC এটা ত্রিভুজ আমি আঁকিলাম ABC আঁকিছো আমি AB আৰু BC এর যোগক্রমে 5 আৰু 8 A B C AB কিমান আছে 5 সেন্টিমিটার ঠিক আছে আৰু BC হল 8 সেন্টিমিটার হলে AB এর অনুরূপ উচ্চতা 6 সেন্টিমিটার AB এর অনুরূপ উচ্চতা কিমান আছে ইয়ারপরে ইয়ালয় 6 সেন্টিমিটার ঠিক আছে 6 সেন্টিমিটার তাহলে এই BC এর এই উচ্চতাটা কিমান হবে সো এটা আমি ঠিক এনেকে করিম এইটো হিসাবে করিম ABC AB ভূমিপূরণ হাফ ইনটু ভূমিপূরণ উন্নতি কিমান আছে 6 সেন্টিমিটার 5 গুণ 30 আর 2 দিয়ে হরণ করে দিলে কিমান হবে 15 হবে সো আমি এটা 15 পালো এতে 15 সমান কিমান হবে এটো হবে এটোর কালি কিমান হবে হাফ ইনটু ভূমিপূরণ উন্নতি হাফ ইনটু ভূমি কিমান হবে 8 হবে পূরণ উন্নতি কিবা হবে উন্নতি আমি h বুলি ধৰি লৈছো এটো 4 হবে ঠিক আছে 4h 15 সমান 4h হল ভূমিপূরণ উন্নতি সরি এটো হিসাবে ভূমিপূরণ হাফ ইনটু ভূমি কিমান হবে 5 ভূমিপূরণ উন্নতি কিমান হবে 6 ঠিক আছে সমান এফালে কি হবে এটোর ভূমি তোমার হবে হাফ ইনটু ভূমি হল আমার 8 উন্নতি হবে আমার h এটো 3 হবে 5 3 গুণ 15 ঠিকই তো আছে এতে হবে 4 এতে 4h ঠিকই তো আছে h2 যদি আমি বাইর করব এটো 4 তলত গুছি যাব 15 ইনটু 4 কিমান বার যাব 4 যাব 3 বার দশমিক পালো 3 4 গুণ 12 30 হল 3 থাকিল 30 হবো 30 এর মাজত 4 কিমান বার আছে 7 4 গুণ 28 2 রল 20 তো 5 বার যাব 3.75 এনসারটো চাই লও বা ডাইরেক্টলি এনেকে দিছে আৰু বাহিৰে কৰা নাই 15/4 আৰু বেছি বাহিৰ কৰা নাই বুঝছে সো কৰিছে কেনেকৈ মই এটো বুজাইছো আগতে এইটো হিসাবে কৰিছে এটো ভূমি ৰাখি এটো উন্নতি ৰাখি কটেনি কালি ওলাইছে এই যে ত্রিভুজৰ কালি হাফ ইনটু ভূমিৰ উন্নতি 5 ইনটু 6 কৰিছে 15 বর্গ সেন্টিমিটার পাইছে সেন্টিমিটার স্কয়ার আৰু এইফালে কি হৈছে যদি BC অনুরূপ উচ্চতা কি হয় h হয় এতিয়া হাফ ইনটু h ইনটু ভূমি কৰিছে এটো পাইছে মই কি কৰি আছো কোড দেখাই আছো এটো কি আছে BC অনুরূপ উচ্চতা h হলে হাফ ইনটু ভূমিপূরণ উন্নতি এটো পাইছে সমান 15 হয় সো ইয়াৰ পৰা h ৰ মান হ'ব 15/4 ঠিক আছে তার পিছে হল আৰু দুটা কোশ্চেন আছে দুটা তিনটা খিনি এটো ভিডিওত ক্লিয়ার কৰি দিও তিনটা কোশ্চেন আছে সো 7 সেন্টিমিটার ব্যাসার্ধযুক্ত বৃত্তৰ পৰিসীমা উলিওৱা 7 সেন্টিমিটার ব্যাসার্ধ আছে বৃত্তৰ পৰিসীমা উলিওৱা এইটো সাপোজ এইটো তোমাৰ বৃত্ত হল ইয়াৰ পৰা ইয়ালৈকে 7 সেন্টিমিটার হয় এটা ব্যাসার্ধ হলে কি আছিল আমাৰ কি বাই কৰিব দিছে আমাৰ পৰিসীমা উলিয়াব দিছে পৰিসীমাটো আছিল টুৱাইস পাই r পাইছিল না মনত আছে না মোৰ তো মনত আছে টুৱাইস পাই r টু পৰিসীমা তো টুৱাইস পাই r ঠাইত বহাই দিয়া টুৱাইস পাই r
2 into pi মান 22/7 আৰু ব্যাসাৰ্ধ হল 7 কাটাকাটি কৰি দিয়া 7 7 কাটা গল আৰু এটো পূৰণ কৰিলে 44 cm হেক পৰিসীমা হলে আমাৰ কি হ'ব সেন্টিমিটাৰ থাকিব কালি হলে স্কয়াৰ থাকিব 84 cm পৰিধি বিশিষ্ট বৃত্তৰ কালি উলিবা এত সেন্টিমিটাৰ পৰিধি বিশিষ্ট বৃত্তৰ কালি উলি বলছে এটো পৰিধি হয় না সো এটো সমান কি পৰিধিৰ সূত্ৰ বাইৰ কৰি দিয়া কি আছিল 2 into twice pi r twice pi r কিমান হয় 84 হয় তো ইয়াতে তোমাৰ pi এর মান বহাই দিয়া r to r এ থাকিব হ্যাঁ r to রাখি দিয়া pi to এফালে গুছি যাব আৰু 2 to এফালে গুছি যাব এতে পূৰণ হৈ আছে এফালে হৰণ হ'ব আৰু pi to কিমান আছে 22/7 আছে এফালে গুছি গলে 7/22 হ'ব ঠিক আছে তাৰ পিছত কাটাকাটি কৰিলে কি হ'ব r ৰ মান কি হ'ব 147/11 ঠিক আছে এটা আমি বাইর কৰিলো r ৰ মান বাইর কৰিলো বৃত্ত হল ব্যাসাৰ্ধ হল এইতে আমি কি কৈছে কালি উলিয়া বলছে তাহলে কালিটো কি আছিল pi r স্কয়ার pi to বহাইছো r মানে কি 147/11 147/11 স্কয়ার দিছো pi r স্কয়ার হৈ গল না এটা এটো কি ডাবল হয় ডাবল লিখি দিছো এতিয়া তাৰ পিছে আমাৰ হল কাটাকাটি কৰিব পাৰো এটো এতে দুইবাৰ যাব 11টা কাটা যাব গুছি গল আর 7 এ কাটবা পাৰো নেকি কাটবা পাৰো তো কি জানি কাটবা পাৰো এটো দুইবাৰ যাব এটা একবাৰ যাব 21 হল হৈ গল তাৰ পিছে আৰু ভালকে কাটাকাটি কৰিলে এনেকে থাকিব তো অলপ সৰু হ'ব বাইটো উপৰ কেটা পূৰণ কৰি দিছো উপৰ কেটা পূৰণ কৰি দিলে এনেকি না তো আৰু বেছি যাব না লাগে গভীৰ যাব না লাগে বর্গ সেন্টিমিটার স্কয়ার বুজি পাইছা না নুবুজিলে কমেন্ট সেকশন জনাবা মই নিশ্চয় হেল্প কৰিম I will definitely make a short video about regarding this same question. Okay, now let's start a last question. দিয়া আছে কি আছে একে কেন্দ্র বিশিষ্ট দুটা বৃত্তাকাৰ পথৰ মাজৰ ঠাইখিনিৰ কালি উলিবা একে কেন্দ্র বিশিষ্ট দুটা বৃত্তাকাৰ পথৰ মাজৰ ঠাইখিনিৰ কালি উলিবা একে কেন্দ্র আছে দুটা পথ আছে এইটো এটা পথ আছে এইটো এটা পথ আছে এই দুটা পথৰ মাজৰ যোনখিনি কালি আছে সেইখিনি কালি উলিয়াব দিছে বঢ়িয়া না যদি বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে ইমান আৰু ইমান হয় 210 এটা হল 210 আৰু এটা হল 490 এটা মাজৰ কালি উলিয়াব দিছে তো মাজৰ কালি কেনেকৈ উলিয়াম 290 ৰ পৰা 210 বাদ দিম থাকিব কিমান এটা 200 আৰু এটা 80 280 থাকিব হ্যাঁ 280 থাকিব ও নহয় হেতু তো থাকিব হ্যাঁ আমি কি কৰিম হেতু হেখিনি নকৰো আমি কৰিম ইয়াৰ পৰা ইয়ালৈ 490 লৈ কি কৰিম ভিতৰ কালি গটেখিনি কালি উলিয়াৰ পিছত তাৰ পিছত 210 লৈ এটা কালি উলিয়াই লম ভিতৰখিনি কালি উলিয়াই লম গটেখিনিৰ পৰা ভিতৰ কালি বাদ দি দিম এখিনি থাকি যাব কিমান সহজ হনা নাই সো বৃত্ত বাহিৰৰ বৃত্তটোৰ কালি বাহিৰৰ বৃত্ত মানে গটেখিনিৰ কালি ঠিক আছে 490 মানে ইয়াৰ পৰা ইয়ালৈকে ব্যাসাৰ্ধ 490 স্কয়াৰ আছে পাই r স্কয়াৰ পাই r স্কয়াৰ দিছে এটো কাটাকাটি কৰি 7 7 গুণ 49 এটো 7 বাৰ যাব 70 আৰু বাকিখিনি পূৰণ কৰিলে ইমান বর্গ সেন্টিমিটার স্কয়াৰ হল বর্গ সেন্টিমিটার দিছো মানে স্কয়াৰ হৈ গল হ্যাঁ আৰু যদি মিটাৰ দিলো হয় মিটাৰ স্কয়াৰ লিখিব লাগিব তো বর্গ সেন্টিমিটার হল এটা ভিতৰৰ কালি এইখিনি এটা এইখিনি বাইকম 210 পাই r স্কয়াৰ 210 দিলো স্কয়াৰ দিলো বর্গ সেন্টিমিটার এটো কাটি দিলো এটো তিনিবাৰ যাব 30 হল আৰু গটেখিনি পূৰণ কৰি দিলো ইমান হল এতিয়া এইটোৰ গটেখিনিৰ পৰা এইখিনি বাদ দিম এইখিনি থাকি যাব হ্যাঁ এই যে উপৰটোৰ পৰা এই তলৰখিনি বাদ দিছো থাকি গল এইখিনি বর্গ সেন্টিমিটার আৰু আনটো আৰু বেছি সহজ হ'ব চিন্তাৰ কোনো কাৰণ নাই পাৰিলে 24টা কোৱেশ্চন এটা 25টা কোৱেশ্চন এটা ভিডিওতে কভাৰ কৰিব চেষ্টা কৰিম ঠিক আছে আপোনালোকক বহুত ধন্যবাদ জনালো যিমানখিনি চালে ভিডিওটো কোঅপাৰেট কৰিলে বুজিবলৈ চেষ্টা কৰিলে ধৈৰ্য আছে so I wish to God you will become a learned person okay ধন্যবাদ জনাইছো ভিডিওটো চোৱাৰ কাৰণে ভাল লাগিলে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো থ্যাংক ইউ সো মাচ জয় আই অসম